হয়, মই ভাৰতীয় জনতা পাৰ্টি 2004 আহি মই আজি অক্টোবৰ 2004 ভাৰতীয় জনতা পাৰ্টি আনুষ্ঠানিক মই পদত্যাগ কৰিছিলোঁ আৰু যোৱা 10 তাৰিখে ৰাজীৱ ভৱন অসম প্ৰদেশত মাননীয় সভাপতিয়ে APCC সভাপতি গৌৰৱ গগৈ ডাঙৰীয়াই মোক তাত ঘোষণা কৰিছিল মোৰ নামটো, কিন্তু মোৰ আজি আনুষ্ঠানিক যোগদানটো হ'ব বুলি মোৰ এটা মনৰ ইচ্ছা আছিল। সেইকাৰণে আজি ঢেকীয়াজুলিতে মই আজি আনুষ্ঠানিকভাৱে কংগ্ৰেছত যোগদান কৰিছোঁ। মোৰ ক'ব লগা এটাই আছে যে মই ভাৰতীয় জনতা পাৰ্টিৰ যিখিনি কাম কৰিছিলোঁ, সেই সময়ত মোৰ যিসকল সতীৰ্থ মোৰ লগত কাম কৰিছিল সকলোকে মই ধন্যবাদ দিছোঁ। আৰু ভাৰতীয় জনতা পাৰ্টি আৰু কংগ্ৰেছ পাৰ্টি এই দখৰে দুইটা ৰাজনৈতিক পাৰ্টি হয়। সেই দলত মই প্ৰায় 20-25টা বছৰ মই যিহেতু সময় দিলোঁ, দলটোত মই বহুত দিছিলোঁ, কিন্তু দলটোৱে মই সেইমতে সন্মান মই এই মুহূৰ্তত নাছিলে, বঞ্চিত হৈছোঁ। মই এইটো কথা নহয় যে মই কিবা বিধায়ক নহ'লোঁ বা MP নহ'লোঁ বা কিবা নহ'লোঁ, সেই কথা মোৰ নাছিলে। মই যোৱা 5-6টা বছৰত বহুত মানসিকভাৱে মই দলটোত মানে এটা একাষৰীয়া টাইপৰ ধৰণৰ মোৰ এটা সৃষ্টি হৈছিল, যিটো মই অশান্তি পাইছিলোঁ। আৰু বিশেষকৈ অশান্তি এটা মই পাইছিলোঁ এই যোৱা আপোনাৰ এই 5টা আমাৰ বছৰৰ যিটো আমাৰ চৰকাৰ নেতৃত্ব, এটা নেৰেটিভ চলিছিল যে হিন্দু মুছলমান, যিটো নেকি বিজেপিত 4 নম্বৰ পইণ্টত লিখা আছিলে যে সৰ্বধৰ্ম সমভাৱ। কিন্তু সেই উদ্দেশ্যৰ পৰা বিজেপি ফালৰি কাটি আহি বৰ্তমানৰ মুখ্যমন্ত্ৰী মাননীয় হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই যি নেৰেটিভ আৰম্ভ কৰিছে, এই নেৰেটিভে সমাজখন বিনষ্ট কৰিব, যিটো অসমৰ ৰাইজে বা অসমৰ জনসাধাৰণে সেইটো নিবিচাৰে। তো সেইকাৰণে এই ধাৰাত গতিধাৰাত থাকিলে অসম শেষ হৈ যাব। সেইকাৰণে এই গতিধাৰাত আমি সমাজখন চলিবলৈ আমি দিয়া নহ'ব আৰু মোৰ মনে কোৱা নাই। সেইকাৰণে মই ভাৰতীয় জনতা পাৰ্টি মই এৰি আহি এতিয়া মই জাতীয় কংগ্ৰেছত আহিছোঁ, য'ত নেকি এটা আদৰ্শ আছে যে মহাত্মা গান্ধীৰ যিটো আদৰ্শ, সমাজবাদৰ আদৰ্শ, সেই আদৰ্শে যাতে সমাজখন সকলোকে জাতি ধৰ্ম নিৰ্বিশেষে যাতে আমি একেলগে বসবাস কৰিব পাৰিম, শান্তিপ্ৰিয়ভাৱে বসবাস কৰিম, সেই ধৰণে আমি আগুৱাই যাবলৈ চেষ্টা কৰিম। কিমান সমৰ্থক লৈ যোগদান কৰিছে আপুনি? মই আজি 650 মোৰ সমৰ্থক আজি যোগদান কৰিছে। আৰু মই এটা অভিযোগ দিব খোজোঁ যে বিভিন্ন মোৰ সমৰ্থকসকলে মোৰ লগত যোগদান কৰিবৰ কাৰণে ইচ্ছা প্ৰকাশ কৰিছিল। আজি অশোক সিংহাল ডাঙৰীয়াই ইয়াত পুলিচ প্ৰশাসনক লগোৱাই আপোনালোকে চাব, যদি সেইটো পৰিস্থিতি নাছিলে আপোনালোকে FRC এৰিয়াত যাব। FRC এৰিয়াত যথেষ্ট মানুহে মোক যোগদানৰ কাৰণে আহিছিল, তেওঁলোকক আধা ৰাস্তাতে আগভেটি ধৰি প্ৰশাসনৰ মানুহে বাধা দিছে, ব্লেক কামাণ্ডো নমাইছে যে কংগ্ৰেছৰ মিটিঙত যাব নালাগে। শংকিত নিশ্চিতভাৱে শংকিত হৈছে। ভাৰতীয় জনতা পাৰ্টি ঢেকীয়াজুলিত মইহে ইয়াত গঢ়ি দিছিলোঁ, তেওঁতো পেৰাচিটৰ দৰে আহি ইয়াত ধৰিছে, তেওঁ ইয়াত নামিছে। এতিয়া কি কৰিব? যিসকল কাৰ্যকৰ্তাই মোৰ লগত একেলগে কাম কৰিছে তেওঁলোকেতো আৰু মোকতো এৰিব নোৱাৰে, আৰু মোক ফ'ল' আপ কৰিছিলে, তেওঁলোকে মোৰ ফ'ল'ৱাৰ্ছ আছিলে, তেওঁলোকেতো মোক এৰিব নোৱাৰে। সেইকাৰণে তেওঁলোকে মই যিফালে যাম সেইফালে আহিছে। গণভিত্তি হেৰুৱাব নে অশোক সিংহাল? নিশ্চিতভাৱে তেওঁৰ কি গণভিত্তি আছে? তেওঁৰ কিবা আছে নেকি? তেওঁৰ একমাত্ৰ আমাৰ মাননীয় মুখ্যমন্ত্ৰী ব্লেক মানিটো তেওঁ হোৱাইট কৰা মানুহ নহয় জানো? গোটেই ফেঞ্চি বজাৰৰ পৰা আৰম্ভ কৰি গোটেই অসমৰ যিখিনি চিণ্ডিকেট, এইবিলাকতো এইকেইজনেই মানুহ চলাই আছে। তেওঁৰ লগত শুৱে বৈ থকা যিখিনি মন্ত্ৰী আপোনালোকে দেখিছেনে? আপোনালোকে যিটো ৰিচেণ্টলি মন্ত্ৰীসভা সম্প্ৰসাৰণ কৰিলে, সেই মন্ত্ৰীসভা আপোনালোকে বৰাক ভেলীৰ পৰা এজন মন্ত্ৰী তাত অন্তৰ্ভুক্ত হৈছে, কৌশিক ৰায় কি চিণ্ডিকেটত আছে আপোনালোকে এবাৰ সৰজমিন তদন্ত কৰিলে গম পাব। যিমান চিণ্ডিকেট কৰা মানুহ তেওঁ শুৱে বৈ মন্ত্ৰী দিছে। গতিকে অসমখনক যিটো আমাৰ বিজেপিয়ে দিব বিচাৰিছিলে সেইটো দিব নোৱাৰিলে, তো এই দিছে তেওঁলোকে এটা চিণ্ডিকেট চলাই আছে। আপোনালোকে ভালকৈ তদন্ত কৰিলে গম পাব।